নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ জ্ঞান মালিনী। আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম মানুহৰ 7টা বেয়া অভ্যাসৰ বিষয়ে, যিকেইটা বেয়া অভ্যাসে এজন মানুহৰ ভৱিষ্যত জীৱন অন্ধকাৰ কৰি তুলিব পাৰে। নাম্বাৰ 1, দেৰিকৈ শুই উঠাৰ অভ্যাস। যদিহে এজন ব্যক্তি প্ৰত্যেক দিনাই দেৰিকৈ শুই উঠে, তেতিয়াহ'লে তাৰ শৰীৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিব পাৰে। উদাহৰণস্বৰূপে, ৰাতিপুৱা আমি শুই উঠাৰ পিছত যিটো পৰিৱেশ পাওঁ, আচলতে দেৰিকৈ উঠা ব্যক্তিজনে সেই অভ্যাসটো বা সেই পৰিৱেশটো নাপায়, যাৰ ফলত মানুহজনৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়, লগতে বিভিন্ন ধৰণৰ প্ৰভাৱ পৰে। ৰাতিপুৱা সোনকালে শুই উঠা মানুহজনে যিটো পৰিৱেশ পায়, দেৰিকৈ শুই উঠা মানুহে সেই পৰিৱেশ নাপায়। ৰাতিপুৱা সোনকালে শুই উঠা মানুহজনে শৰীৰৰ বাবে প্ৰয়োজনীয় পৰিষ্কাৰ অক্সিজেন লাভ কৰে, কিন্তু দেৰিকৈ শুই উঠা মানুহজনে সেই পৰিষ্কাৰ অক্সিজেন লাভ কৰিব নোৱাৰে। ৰাতিপুৱা সোনকালে শুই উঠা মানুহজনে গোটেই দিন কাম কৰিবলৈ যথেষ্ট সময় লাভ কৰে, কিন্তু দেৰিকৈ শুই উঠা মানুহজনে সেই সময়খিনি লাভ নকৰে। যদিহে প্ৰতিদিনে আপুনি দেৰিকৈ শুই উঠে, তেতিয়াহ'লে আপুনি ৰাতিপুৱা সোনকালে শুই উঠিবলৈ আৰম্ভ কৰক আৰু আপুনি চাব আপোনাৰ শৰীৰত নিশ্চয় কিবা এটা পৰিৱৰ্তন হ'ব। দ্বিতীয়তে আমি কথা পাতিম যিসকলে ৰাতিপুৱা আহাৰ নকৰে। ৰাতিপুৱা লঘু আহাৰ গ্ৰহণ কৰাৰ ফলত আমাৰ গোটেই শৰীৰটোৱে গোটেই দিন কাম কৰিবৰ জোখাৰে আচল শক্তি লাভ নকৰে। যদিহে আপুনি ৰাতিপুৱা আহাৰ গ্ৰহণ কৰে, তেতিয়াহ'লে গোটেই দিন কাম কৰিবৰ জোখাৰে আপোনাৰ শৰীৰে এটা নতুন শক্তি লাভ কৰে, যাৰ ফলত গোটেই দিন কাম কৰিবৰ জোখাৰে আপোনাৰ শৰীৰত শক্তি উৎপন্ন হয়। যদিহে আপুনি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ নকৰে, তেতিয়াহ'লে আপোনাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰৰ প্ৰভাৱ পৰিব পাৰে। গতিকে ৰাতিপুৱা আহাৰ আপোনাৰ বাবে নিশ্চয় প্ৰয়োজন। নাম্বাৰ 3, আহাৰ গ্ৰহণৰ সময়ত টিভি, মোবাইল আৰু বিভিন্ন ধৰণৰ কথা বতৰা পতা। বেছিভাগ ক্ষেত্ৰত দেখা যায় যে এজন মানুহে যেতিয়া খাবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে মোবাইলটো ইউজ কৰে বা টিভিৰ সন্মুখত বহি টিভি চাই খায় বা বিভিন্ন ধৰণৰ কথা পাতি খাবলৈ আৰম্ভ কৰে, আৰু গোটেই খোৱাৰ সময়খিনিতে বিভিন্ন ধৰণৰ কথা পাতি থাকে, লগতে মোবাইল ফোন বা টিভি আদিৰ ব্যৱহাৰ কৰি থাকে, যাৰ ফলত আপোনাৰ খোৱাটো ভালদৰে হজম নহয়। কাৰণ যেতিয়া আপুনি খাদ্য খাবলৈ আৰম্ভ কৰে, তেতিয়া আপুনি যদি বিভিন্ন ধৰণৰ কথা পাতে, তেতিয়া আপোনাৰ শৰীৰটোৱে সেইখিনি একচেপ্ট নকৰে বা গ্ৰহণ নকৰে। কাৰণ খাদ্য খোৱাৰ সময়ত যদি আপুনি মনোযোগেৰে খাদ্য খাবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে আপোনাৰ শৰীৰটোৱে সেইখিনি হজম কৰাত সহায় কৰে বা একচেপ্ট কৰে। যদিহে আপুনি খোৱা বোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰে, তেতিয়া আপোনাৰ খোৱা বোৱাৰ ওপৰত গুৰুত্বটো কমি যায়, যাৰ ফলত আপোনাৰ শৰীৰত বা আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। কাৰণ আপুনি ভালকৈ খাদ্য গ্ৰহণ কৰিলেহে আপোনাৰ শৰীৰটো ভাল, আপোনাৰ মনটো ভাল থাকিব। তৃতীয়তে আমি কথা পাতিম বেছিকৈ মোবাইল ফোন ব্যৱহাৰ কৰাৰ বিষয়ে। যদিহে আপোনাৰ মোবাইল ফোন অতিকৈ প্ৰয়োজন, তেতিয়াহ'লে নিশ্চয় আপুনি 1 ঘণ্টা বা 2 ঘণ্টা সময় বেছিকৈ কথা পাতিব পাৰে। কিন্তু যদিহে আপুনি তাতকৈ বেছি সময় কথা পাতে বা বেছি সময় আপুনি মোবাইল ফোন ব্যৱহাৰ কৰে, বেছি সময় আপুনি হেডফোন ব্যৱহাৰ কৰে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ শৰীৰত প্ৰভাৱ পেলাব পাৰে। বেছিভাগ সময় হেডফোন ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ যিটো শুনা শক্তি, সেই শুনা শক্তিটো লাহে লাহে কমি আহিব আৰু আপুনি কাণেৰে কমকৈ শুনা পাব। তাৰ লগতে যদিহে আপুনি গোটেই দিনটো আপুনি 10 ঘণ্টাই মোবাইল ফোন ব্যৱহাৰ কৰে বা 5-6-7 ঘণ্টা মোবাইল ফোন ব্যৱহাৰ কৰে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ মগজুত প্ৰভাৱ পৰিব, যাৰ ফলত আপোনাৰ স্মৃতিশক্তি লাহে লাহে কমি আহিব। আৰু লগতে আপুনি যিটো কাম কৰে বা আপুনি যিটো প্ৰফেশ্যন আছে, আপোনাৰ যিটো ব্যৱসায় বিজনেছ আছে, সেইটোৰ পৰা আপোনাৰ প্ৰভাৱ কমি আহিব পাৰে, যদিহে আপুনি অত্যাধিক মোবাইল ফোন ব্যৱহাৰ কৰে। নাম্বাৰ 5, হস্তমৈথুন কৰা। যদিহে প্ৰত্যেক দিনা হস্তমৈথুন কৰে, তেতিয়াহ'লে শৰীৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিব পাৰে, লগতে যৌনৰ প্ৰতি যিটো আসক্ত, সেই আসক্তিটো কমি যায়, যাৰ ফলত ভৱিষ্যত জীৱনত প্ৰভাৱ পৰিব পাৰে। গতিকে অত্যাধিক পৰিমাণত হস্তমৈথুন কৰা এৰিব লাগিব, আৰু এইটো এটা বেয়া অভ্যাস বুলি কোৱা হয়। যিসকলে অত্যাধিক পৰিমাণত হস্তমৈথুন কৰে, তেওঁলোকে আজি এই বেয়া অভ্যাসটো পৰিহাৰ কৰক। নাম্বাৰ 6, ৰাতি দেৰিকৈ টোপনি যোৱা বা কম সময় টোপনি যোৱা। বেছিভাগ ক্ষেত্ৰত দেখা যায় যে বৰ্তমান মানুহে ৰাতি 12টা-1টালৈকে মোবাইল ফোন ব্যৱহাৰ কৰে, যাৰ ফলত আপোনাৰ শৰীৰত অতি কম সময়তে বিভিন্ন ধৰণৰ বেমাৰ সৃষ্টি হ'ব। সেইটো নিশ্চয়কৈ হ'ব, কাৰণ এজন মানুহৰ শাৰীৰিক বিকাশৰ বাবে প্ৰত্যেক দিনা 7 ঘণ্টা টোপনিৰ প্ৰয়োজন। যদিহে আপুনি ভালকৈ টোপনি নাযায়, তেতিয়াহ'লে আপোনাৰ শৰীৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিব পাৰে। ৰাতি দেৰিকৈ মোবাইল ফোন ব্যৱহাৰ কৰিলে চকুৰ তলত ক'লা দাগ পৰি যায় আৰু স্বাস্থ্যজনিত বিভিন্ন ধৰণৰ অসুবিধা হয়। নাম্বাৰ 7, ফাষ্ট ফুড বা মছলাজাতীয় খাদ্য গ্ৰহণ কৰা বা তেলজাতীয় খাদ্য গ্ৰহণ কৰিলে কি হয়। আমাৰ বেছিভাগ মানুহে চৰ্বিজাতীয় বা ফাষ্টফুড জাতীয় খাদ্য খাবলৈ পছন্দ কৰে। যদিহে এইবোৰ খাদ্য বেছিকৈ গ্ৰহণ কৰা যায়, তেতিয়াহ'লে শৰীৰত চৰ্বি জমা হয়, যাৰ ফলত মানুহৰ পেট ডাঙৰ হৈ পৰে আৰু শৰীৰত এবিধ চৰ্বি জমা হয় আৰু মানুহজন কম সময়তে শকত হৈ পৰে। কিন্তু যদিহে আপুনি বেছিভাগ ফাষ্টফুড গ্ৰহণ কৰি এনেদৰে কম সময়তে শকত হৈ পৰে, তেতিয়াহ'লে আপোনাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰৰ দেখা দিয়াৰ লগতে আপোনাৰ শৰীৰত টেষ্টষ্টেৰন হৰমন কমি যাব, যাৰ ফলত আপোনাৰ বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে। টেষ্টষ্টেৰন হৰমন কি আৰু কেনেকৈ এই হৰমন বৃদ্ধি কৰিব পাৰি, তাৰ ওপৰত এটা ভিডিঅ' আছে, আমাৰ চেনেলত চাব পাৰে। এই ভিডিঅ'টো কেনেকুৱা লাগিছে তলত কমেণ্ট কৰি জনাব, লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে নতুন নতুন ভিডিঅ' পাবৰ বাবে ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল জ্ঞান মালিনী। আজিলৈ ধন্যবাদ বন্ধুসকল। খুদা হাফিজ, জয় আই অসম।